এভৰিৱান গুড মৰ্নিং কি খবৰ আপোনালোকৰ ভালনে মোৰ ইমানে ভাল নহয় কাৰণ গমেই পাইছে মই এই দুদিন ভিডিঅ' দিয়া নাই এনেকুৱা গৰম বাপৰে ৰাতিপুৱা 5টাতে নহয় 4:30 5টামানৰ পৰা ৰ'দ পৰে আৰু দিনটো বেণ্ড বাজি থাকে কি কৰিব আৰু তাৰ কাৰণে ভিডিঅ' বনাবও পৰা নাই আৰু মই ঘৰতে এনেকৈ ব্যস্ত আছোঁ আৰু এইকাৰণেও দিয়া নাই কিনো ঘৰুৱা হেৰি সদায় দি গেম চয়ে কিছুমানে ধৰক ভাবে এই কি ঘৰৰ এইবিলাক দি থাকে কাৰণ মই বাহিৰত যাব পৰা নাই তাৰ কাৰণে মই বাহিৰৰ বস্তু দেখুৱাব পৰা নাই কিছুমানে মানে ঘৰতে মই কিছুমান ভিডিঅ' বনালে কিছুমানে আৰু ভাবে কি ঘৰতে দি আছা আৰু তাৰ কাৰণে ভিউ কমি গৈছে আজিকালি ভিউজ কমি গৈছে তাৰ কাৰণে মই দুদিন ভিডিঅ' বনোৱা নাই কিন্তু এনেকৈ নবনালেতো নহ'ব মই এটা কথা ভাবিছোঁ কোনোবাই চাই ভিউজ পাওঁ বা নাপাওঁ মই ভিডিঅ' বনাই যাম বা দি থাকিম দিব লাগিব তাকে ভাবিলোঁ তাৰ কাৰণে আৰু ভিডিঅ' বনাবৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱা একদম পুৱাই একদম ৰাতিপুৱাৰ পৰা সেই পৰিছে ৰ'দ পৰিছে যোৱাকালিও আৰু আজিও একেবাৰে পূৰা ৰ'দ পৰি আছে ভাত খাব মন আছে কিবা খাব মন আছে তো কালি কি কৰিছোঁ জানেনে ভাত বনাইছোঁ ৰাতিপুৱা কাম চাম কৰি মানে ৰাতিপুৱাই ভাত বনাই পেলাই কাম কৰি পানী চানী ঢালি থৈ দিছোঁ ইমান টেষ্টি লাগিছে খাই গাইছ পন্তা ভাতৰ নিচিনা হৈছে কাৰণ সেইটো ভাতে ক্ষতি নকৰে কাৰণ গৰম কৰি পেলাই পানী ঢালি থৈ দিয়া যায় তাৰ কাৰণে ক্ষতি নকৰে কিছুমান পন্তা ভাত খালে ধৰক ৰাতি বনাই থৈ দিয়ে ৰাতিপুৱা বেয়া হৈ যাব বুলি আমি পানী ঢালি থৈ দিওঁ হয়নে নহয় বেয়া হৈ যাব বুলি ভাবে আজি পন্তা ভাতকে খাম দে তাৰ কাৰণে আমি কি কৰিছোঁ যাতে গা বেয়া নহয় আৰু জ্বৰ নুঠক চৰ্দি নালাগে তাৰ কাৰণে ভাতকেইটা বনাইছোঁ গৰম ভাত আৰু চবৰ কাৰণে পানী দি দিছোঁ আমাৰ ভাগিনজনীৰ কাৰণে বাৰু এক্সট্ৰা কৰি ওলাই থৈ দিছোঁ যিয়ে নহওক সৰু বাচ্ছা তাৰ কাৰণে গৰম ভাত কেইটামান ওলাই ৰাখিছোঁ আৰু গাইজ ঈশান আহিছে ঈশান সেইদিনাখন আমাৰ বাৰ্থডেৰ পিছদিনাখনেই গ'ল সি আৰু আহিব তাৰপাছত আমটিৰ চোৱাও লাগি আছে সেইদিনাখন মই বনাইছিলোঁ সেই ভিডিঅ' যোনদিনাখন ৰাতিপুৱা 8:40 আমটিৰ চোৱা লাগিছিলে সেইদিনাখন মই ৰাতিপুৱাই ভিডিঅ' বনাইছিলোঁ কিন্তু বনালে কি হ'ব 1 মিনিটৰ ভিডিঅ' যেন আপোনালোকৰ ওচৰত দিব পাৰিম তাৰ কাৰণে নিদিলোঁ মই পিছত ভিডিঅ'ই নবনালোঁ তাৰপিছত এতিয়া আমি একেদিন ভিতৰত অম্বুবাচী যাম বুলি ভাবি আছোঁ কি হয় দেখা যাওক গমেই পাব গ'লে তাৰপাছত আৰু কি ক'ম আৰু ভাবিছোঁ আমাৰ ওচৰতে জেতুকা আছে জেতুকা আনিব যাওঁ আমাৰ ঘৰত জেতুকা এডাল লগাব বৰ ইচ্ছা কিন্তু জেতুকা লগালে নহয় দেখোঁ আমাৰ ইয়াতে গাঁৱতে ওচৰতে আছে তাৰ পৰা ভাইটি আৰু মই চাগে আনিব যাম আৰু যদি বেছি ৰ'দ দিয়ে নাযাওঁ গাইজ আৰু ভিতৰৰ ফালে মায়ে পূৰা একদম লেকচাৰ মাৰি লুচি বনাই আছে মই উঠি আহিলোঁ মানে কি হ'ব আৰু উঠিলেও মানে কাম চাম কৰিব মন নাযায় যি ৰ'দ তাৰ কাৰণে আহি পেলাই একদম গছৰ তলত যোৱাকালি দিনটো আমি গছৰ তলতে গা পা ধুই ভাত চাত খাই পেলাই গছৰ তলতে থাকিলোঁ গোটেই ফেমিলি আৰু গাইজ আমটিৰ চোৱা লাগিছে তাৰ কাৰণে আমি বুলি নহয় প্ৰত্যেকে কোনেও মানে চব মন্দিৰ বন্ধ হৈছে আৰু চাকি বন্তিও আমি দিয়া নাই কাৰণ আমটিৰ চোৱা ভাঙিলেহে আমি দিব পাৰিম চাকি বন্তি আমাৰ সকলোৱে চাকি বন্তি দিব পাৰিব এইকেইদিন মানে মন্দিৰত ৰাতিপুৱা উঠিলে সকলোৰে মন্দিৰত মানে ঘণ্টি বাজে কিছুমানে টিলিঙা বাজে শংখ বাজে ইমান ভাল লাগে শুনি পেলাই কিন্তু এইকেইদিন শুনা নাই পূৰা চুনচান হৈ আছে আমাৰ মন্দিৰতো বজা নাই তাল বজা নাই টিলিঙা বজা নাই কিন্তু ভাল লাগে নিজেও কেতিয়াবা ধৰক চাকি বন্তি দিয়া দেৰি হ'লে বেলেগে যেতিয়া চাকি বন্তি দিয়ে যেতিয়া শংখ বজায় বা কিছুমানে জোকাৰ দিয়ে আমাৰ ওচৰতে বহুত বেংগলী আছে বেংগলী মানুহবিলাক মানে ৰাতিপুৱা চাকি বন্তি ৰাতিপুৱা বুলি নাই ৰাতিপুৱা গধূলি চাকি দিলে জোকাৰ দিয়ে ইমান ভাল লাগে শুনি পেলাই আৰু তেতিয়াই সেৱা কৰিব পাৰোঁ মনটো ভাল লাগে কিন্তু এইকেইদিন একেবাৰে চবৰে ঘৰতে এইবিলাক চুনচান হৈ আছে যিয়ে নহওক আমটিৰ চোৱা ভাঙাৰো আছে সকলোৰে ঘৰে ঘৰে আকৌ বন্তি জ্বলিব আকৌ ধূপ ধূনা ঘূৰিব তাল বাজিব টিলিঙা বাজিব শংখ বাজিব আৰু সকলোৰে ঘৰখন মানে পবিত্ৰ হৈ থাকিব
মন্দিৰত চাকি বন্তি দিলে সকলোৰে মনটো বহুত ভাল লাগে হয়নে হয় মানে জনাবচোন মানে কেতিয়াবা মই নিজে মানে হেৰি কৰোঁ আৰু ঘৰত কিবা মোৰ বহুত খং উঠিছে আৰু মানে খং কণ্ট্ৰল কৰিব পৰা নাই বহুত দুখ মানে ক'ব নোৱাৰোঁ কাকো নিজকে মোৰ খং উঠিলে কি মই বেলেগক একো ক'ব নোৱাৰোঁ মই নিজৰে হাতত মাৰি মই মূৰটোৱে মাৰি দিম ৱালত মোৰ এনেকুৱা বহুত হৈছে মানে কিন্তু যেতিয়া এইখিনি সময়ত মানে মন্দিৰৰ ফালে চাই মনটো নিজে নিজে মানে পাতল হৈ যায় সঁচা কথা একদম মানে মই প্ৰমাণ পাইছোঁ খং যেতিয়া মোৰ বিশেষ কৰি উঠে মই তেতিয়া সদায় মন্দিৰৰ ফালে চাওঁ আৰু পূৰা ঘামাই আছোঁ আৰু এতিয়া কাম কৰি পেলাই আৰু গা চা ধুই উঠোঁ আগলৈ চাই থাকিব কি দেখাব পাৰোঁ কি দেখাব পাৰোঁ এইটো নহয় যে মই বাহিৰত যোৱা নাই আপোনালোকক ভাল ভিডিঅ' দেখাব পৰা নাই থিয়েটাৰত গ'লেহে মানুহে মানে কিছুমানে থিয়েটাৰ গ'লেহে মানে ভিডিঅ' চায় এইটো নহয় মই যাব পৰা নাই তাৰ কাৰণে আপোনালোকক দেখাব পৰা নাই ঘৰত আহিলে পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ যায় এতিয়া থিয়েটাৰত থাকিলে পৰিৱেশটো বহুত বেলেগ ঘৰৰ পৰিৱেশ আৰু থিয়েটাৰৰ পৰিৱেশ মিলালে একো লাভ নাই কাৰণ আমি থিয়েটাৰত থাকিলে আমি ঘৰৰ একো টেনশ্যন নাপাওঁ ঘৰত টেনশ্যন পালে অকণমান সময় ফোন কৰি কিবা আমাৰ ঘৰত যদি কিবা এটা হয় ফোন কৰি পেলাই ক'ব বা কেতিয়াবা চব প্ৰব্লেমক নকওঁ কাৰণ আমি দূৰত থাকোঁ আমি কিজানি টেনশ্যনেই পাম কিবা এটা আমি কামত আছোঁ তাৰ কাৰণে মাহঁতে নকয় তথাপিও বাই চান্স যদি মই গম পাওঁ আমাৰ ঘৰৰ প্ৰব্লেম হৈছে কিবা হৈছে তেতিয়া মোৰ অকণমান সময়হে মই ভাবিম বা টেনশ্যন ল'ম কিন্তু লগ বান্ধৱীৰ লগত যেতিয়া হাঁহি ধেমালি কৰোঁ এইখিনি টেনশ্যনৰ পৰা বহুত দূৰতে থাকোঁ মানে বেছি মানে মূৰত মানে হেডেক নাপাওঁ আৰু সেইটো টেনশ্যনৰ পৰা অকণমান সময় ভাবোঁ মনত দুখ কৰোঁ কিন্তু ঘৰত থাকিলে কেনেকুৱা হয় ৰাতিপুৱাৰ পৰা যিটো মানে ঘৰৰ সমস্যাটো জানেই আমি হ'লোঁ মধ্যবিত্ত মানুহৰ সকলোৰে প্ৰব্লেম হৈ দিনত খাইছোঁ যদি ৰাতিৰ টেনশ্যন ৰাতি খাইছোঁ যদি দিনৰ টেনশ্যন এইটো নহয় যে মধ্যবিত্তৰে টেনশ্যন ফেমিলি ঘৰৰ টেনশ্যন সকলোৰে টেনশ্যন থাকে মানুহৰ দুখ সকলোৰে থাকে যিমান ৰজা মহাৰাজা হ'লেও দুখ থাকে সেইটো হয় কিন্তু সকলোৱে নিজৰ দুখটো নিজে নিজে সকলোৱে বুজি পায় কিন্তু আমাৰ এতিয়া কেনেকুৱা হৈছে এতিয়া ধৰ কামা মানুহ এজন হ'লে বহুত টেনশ্যন হৈ যায় যিয়ে নহওক ভাইটিও ডান্স কৰি পেলাই এপইচা দুপইচা গোটাই আছে তথাপিওতো সি ল'ৰা মানুহ যিহেতু সিও ভাবে কিবা এটা কাম পালে সি ভাবে কাম এটা পালে কাম নিবিচাৰে নহয় কাম বিচাৰি থাকে বহুত কাম বিচাৰি কিন্তু কাম পোৱা নাই যিয়ে নহওক ভাইটিৰ ইমান টেনশ্যন লোৱা নাই কাৰণ আইতাই ল'ৰা আমিতো এদিন ওলাই যাবই লাগিব ছোৱালী এজনী থ'লে তাৰ কাৰণে আমি এইবিলাক টেনশ্যন লোৱা নাই কিন্তু যিকেইটা দিন আমি চলি আছোঁ সেইকেইটা দিনৰ কাৰণে আমি দুবেলা দুমুঠি কেনেকৈ খাব পাৰোঁ কণ্ট্ৰলৰ চাউলকেইটা বাৰু আছে সেই চাউলৰ টেনশ্যন হয় অকল চাউলকেইটাতো খাব নোৱাৰোঁ আমি অকল চাউলকেইটা চুবাম নেকি চৰকাৰে অকল চাউলকেইটা আহিছে কিন্তু দাইল কিন্তু বাকীখিনি বস্তু দিয়া নাই নহয় সেইখিনি বস্তু যোগাৰ কৰিবৰ কাৰণে আমাক পইচা লাগিব তাৰ কাৰণে আমি কষ্টও কৰিব লাগিব তাৰ কাৰণে আমি ন মাহৰ কাৰণে ধৰক এবছৰে আমি বাহিৰত ওলাই যাওঁ থিয়েটাৰ কৰিবৰ কাৰণে তাতে দুখে সুখে আমি 9 মাহ পাৰ কৰি আহোঁ তাৰ কাৰণে বেছি দিন নাই আৰু যাবই হ'ব থিয়েটাৰত তো কিছুমানে মানে কি ঘৰৰ মানে কিছুমান পৰিৱেশ সদায় দেখাই থাকিলে কিছুমানে চাব বেয়া পায় ভাবে যায় কি দেখাই থাকে সদায় কাম নাই আৰু আল্টু ফাল্টু দেখাই থাকে ঘৰৰ আপোনালোকে যোনে মানে এইটো ভাবে নিজে এটা ইউটিউব চেনেল খুলি পেলাই ঘৰতে থাকি যাব যেতিয়া গম পাব এতিয়া মই বাধ্যত পৰিয়ে ঘৰত থাকিব লগা হৈছে ঘৰৰ ধৰক মোৰ যদি কোনোবা দাদা থাকিলে হয় বা আমাৰ ভাইটি আছে কিন্তু ভাইটিৰতো স্কুটি নাই কিবা নাই এতিয়া স্কুটি থাকিলে বা বাইক থাকিলে আমি দূৰত গৈ পেলাই ব্লগ ভিডিঅ' বনাই দিব পাৰিলোঁ হয় কিন্তু আমাৰ ইয়াতে ওচৰত মানে এনেকুৱা চাবলগীয়া বস্তু নাই আছে নোহোৱা নহয় বালাজী মন্দিৰ আছে সোমনাথ মন্দিৰ আছে নোহোৱা নহয় আছে কিন্তু দেখাব পৰা নাই কাৰণ মই যাব পৰা নাই মাৰ বহুত অসুখ হৈ আছে তাৰ কাৰণে কাৰণ মই যদি এনেকৈ বাহিৰে যদি ব্লগ বনাই ফুৰি থাকোঁ তেতিয়া আমাৰ ঘৰত মায়ে কষ্ট পাব যিকেইদিন আছোঁ সেইকেইদিন মানে মাক কষ্ট নিদিয়া কৰি কাম বন কৰি পেলাই ৰাখিব বিচাৰিছোঁ যে মইতো বিচাৰোঁ যে মায়ে সোনকালে ভাল পাওঁ সেইটো বিচাৰোঁ তো যিয়ে নহওক মোৰ মনৰ কথাখিনি কৈছোঁ কোনেনো বুজি পাব কিন্তু আজি মই এটা কথা ভাবিছোঁ ভিউজ হওক বা নহওক মই ভিডিঅ' সদায় দি যাম কাৰণ মই দিম বুলি কৈছিলোঁ ভিডিঅ' মই ভাল দিবৰ কাৰণে সদায় চেষ্টা কৰোঁ
কিন্তু কি পাইছে কি নাপাইছে নাজানো, কিন্তু আশা ৰাখিছোঁ আপোনালোকে মোৰ প্ৰব্লেমটো বুজি পাব আৰু আগলৈ চাই থাকিব। যোনে চাই আৰু আগলৈ চাই থাকিব আৰু মোৰ কামখিনি প্ৰথমতে কৰি লওঁ দেই। আৰু গৈছে আমাৰ ভাইটিয়ে চোতাল সাৰি আছে ৰ'দ পৰাৰ কাৰণে। লুকাই লুকাই দি মোক গৰম নালাগে দি মই সাৰিম দি কোনে খাব পাৰিছে গাইজ। মানে ৰাতিপুৱা বহুত হোৱা যেন লাগে, কিন্তু কেনেকুৱা হৈছে জানেনে, এই ৰ'দটোৰ কাৰণে যে এইবিলাক কাম একদমেই কৰিব ইচ্ছা নাযায়। তথাপিও কাপোৰ লৈ লৈ আৰু জানো কৰিব পাৰি, তাৰ কাৰণে মানে মই ভিডিঅ' বনাই আছোঁ। গালিও দিব নোৱাৰে বায়ে কয়, যদি দাদীয়ে কয় কম গালি খালোঁ হৈ যায়। এই ইমান দেৰি হৈছে, মই চোতাল সাৰিবলগীয়া হৈছে, তাৰ কাৰণে সি একো নোকোৱা নমেলা কৰি কাকো একো কোৱা নাই, ডাইৰেক্ট সি নিজেই চোতাল সাৰিছে। আৰু মই যোৱাৰ পিছত সিয়ে সাৰিব লাগিব, কাৰণ মায়েতো সদায় সাৰিব নোৱাৰে, কাৰণ মায়ে হালা হোলা কৰিব নোৱাৰে বেছি, তাৰ কাৰণে সিয়ে সাৰিব লাগিব। তাৰ কাৰণে আজি সি প্ৰেক্টিছ কৰিছে। এনেও ভাইটিয়ে আগৰ পৰাই কেতিয়াবা ঘৰত প্ৰব্লেম হ'লে আমি নাথাকিলে সি বাচন ধুই চোতাল সাৰি দিয়ে, মানে ঘৰৰ সমস্তখিনি যিখিনি মানে পাৰে আৰু এইখিনি পূৰা কৰে দেই। তাৰ কাৰণে মই নিজকে গৌৰৱ কৰোঁ দেই, মোৰ ভাইটি একদম চুপাৰ ভাইটি, একদম মানে ভাগ্য কৰি পাইছোঁ চাগে। আৰু মই নিজে এটা অনুভৱ কৰোঁ, কেতিয়াবা আমি এনেকুৱা এটা ডাঙৰ ভুল কৰি দিওঁ, বেলেগ ভাইটি হ'ল হয় বা দাদা হ'লে বহুত ক'লেও হয়, কিন্তু সি এইবিলাক নাই। মানে সি মতে কেনেকুৱা আৰু কৰিছ নিজে এদিন গম পাবি তেনেকুৱা আৰু। কিন্তু মই কেতিয়াবা গালি পাৰোঁ, এনেকুৱা হ'লে নহ'ব, অলপ মানে ষ্ট্ৰং হ'ব লাগে মানুহে, অলপ গালি চালিও দিব লাগে, কাৰণ ইমান ঢিলা হ'লে আজিকালি পৃথিৱীখনত চলাটো বৰ টান। যিয়ে নহওক, আপোনে হওক বা পৰে হওক, মানুহৰ লগত সদায় ষ্ট্ৰং হ'ব লাগে, মৰমো কৰিব লাগিব, কিন্তু কিছুমান ক্ষেত্ৰত অলপ ষ্ট্ৰং হ'ব লাগে। আৰু বিশেষ কৰি ল'ৰা মানুহ ঘৰৰ এজন ল'ৰা হ'লে বহুত ষ্ট্ৰং হ'ব লাগিব। আৰু ইফালে আমাৰ দেউতাও নাই, আমাৰ নিচিনা বহুতো মানুহ আছে এনেকুৱা যাৰ দেউতা নাই, এজনে ল'ৰা, মানে সেনেকুৱা মানুহক কিছুমান মানুহে বহুত চান্স পায়, বহুত সুবিধা লয়। মানে ধৰক কিবা এটা ধৰক আমি বাহিৰত কাম কৰিব গৈছোঁ, সেইটোতে ক'ব, সি মানে লগাব চেষ্টা, আমাৰ ভাইটিকো নলগোৱা নহয়, লগাব মানে বহুত চেষ্টা কৰে। তোৰ বাহিৰতে এনেকুৱা ঘৰত ৰাখিছা, কিয় ৰাখিছা, বিয়া দিব লাগে, তই কি চাই থাক, অমুক মানে বহুত কথা লগাইছে, বহুত কথাই লগাইছিলে, কিন্তু আমাৰ ভাইটিক হিলাব পৰা নাই, কাৰণ ভাইটি এইবিলাকৰ সংগই নালাগে। যেতিয়া মানে গম পায় যে ই এনেকুৱাই তেনেকুৱা, সেইকাৰণে ইয়াৰ লগ হোৱাতকৈ নোহোৱাই ভাল, তেতিয়া সি নিজে চাইড কাটি গুচি আহে। মানে ভাইটিৰ ফ্ৰেণ্ড নোহোৱা আছে, কিন্তু সি যেতিয়া মানে সেই ফ্ৰেণ্ডকেইজনৰ মানে স্বভাৱ সলনি হৈ গ'ল, তেতিয়া সি নিজে নিজে আঁতৰি আহিছে। মদ খোৱা হ'ল, বিড়ি চিগাৰেট খোৱা হ'ল, তাৰ পৰা নিজে নিজে আঁতৰি অহা হ'ল। কাৰণ মদ খোৱাও সিহঁতে, কোনোবা লগৰ সি মদ খাইছে, সি মানে সিহঁতেও কোৱা নাই যে তই নাখাবি, ক'ব এবাৰ দুবাৰ, কিন্তু যদি নামানে বেছি কৰি বুজাব নাযায়, কাৰণ সিহঁতৰ লাইফ সিহঁতে নিজৰ তৰিকাত যেনেকৈ ভাল পায় সেনেকৈ জীয়াব, সিনো কি বেছি ক'ব। সেইকাৰণে সি কাকো একো নকয়, নিজে মানে সংগৰ পৰা আঁতৰি আহে। আৰু ধৰক আমাৰ কথা কোনোবাই যদি কাণ চুৱায়, তেতিয়া সি নিজে আঁতৰি আহে, এটাই জবাব দিয়ে, মোৰ মাৰ নিচিনা, সিহঁতে যি কৰে উচিত কৰে, ভাল বেয়া সিহঁতে জানিব, তহঁতে ক'বলগীয়া একো নাই, সেনেকুৱা কৰি কিবা মানে কৈ পেলাই সি সদায় চাইড কাটি আহে। তাৰ কাৰণে ভাইটিক হিলাব পৰা নাই। আৰু কিছুমানে যে কয় যে মদাহীৰ সংগ হ'লে, সেই যোনজন ভাল মানুহ এজনে, ল'ৰা এজনে যদি মদাহী এটাৰ লগ হয়, সিও মদাহী হয়, কিন্তু এইটো একদম মিছা কথা। মই মোৰ ভাইটিৰ পৰাই মই প্ৰমাণ পাইছোঁ। আমাৰ ভাইটিৰ লগেও ইমান মানে মদ খায়, কিবা খায়, আলাং পালাং কৰি ঘূৰি ফুৰে, কিন্তু ভাইটি কিয় তেনেকুৱা নহ'ল, এইটো নিজৰ মাইণ্ডৰ লগত কথা। সিহঁতে মদ খাইছে, কিবা খাইছে, সি আঁতৰি আহিছে বা লগটো কমাই দিছে, এইটোও নহয় যে সিহঁতৰ লগত বেয়া হৈছে, সিহঁতক মাতিছেও, কিন্তু সিহঁতৰ লগত বেয়াও হোৱা নাই, কিন্তু সি নিজকে দূৰত ৰাখিছে, আৰু সিহঁতৰ লগতো বেয়া হোৱা নাই। আৰু সিহঁতে এতিয়াহে এনেকুৱা হৈছে, বয়স অনুযায়ী চঞ্চল হৈছে, কিছুমানে মদ খায়, কিছুমানে মনটো বান্ধিব পাৰে, কিছুমানে নোৱাৰে। তো ভাইটি আমাৰ ঘৰৰ পৰিস্থিতি চাই পেলাই সি নিজেও ভাবে, আমাৰ দেউতাই ইমান মদ খাইছিলে, কিবা কৰিছিলে, ঘৰখন ইমান হেৰি কৰিছিলে, ইমান অত্যাচাৰ হৈছিলে ঘৰখনত, মায়ে ইমান কষ্ট পাইছে বা আমিও ইমান কষ্ট পাইছোঁ। গাইজ, পঢ়িবৰ কাৰণে
স্কুলত যাবৰ কাৰণে সেই নাপাইছিলোঁ, কাপোৰ নাপাইছিলোঁ। মায়েতো এয়া সেই কৰিছিলে ভৰিৰ, দেউতা মানে যোনটো কোম্পানী কাম কৰিছিলে সেই কোম্পানীৰ মানে ড্ৰেছটো নীলা আছিলে। আৰু আমাৰ LP স্কুলৰ মোক যোনখন স্কুলত নাম লিখি দিব ওলাইছিলে সেইখন স্কুলৰো ড্ৰেছটো নীলা আছিলে। তাৰ কাৰণে মায়ে কি কৰিলে, আমাৰ দেউতাৰ কোম্পানীৰ সেই লং পেণ্টটো মোক স্কাৰ্ট বনাই দিলে। আৰু মানুহৰ ঘৰত মায়ে বেলেগৰ ঘৰত কাম যে কৰিছিলে তেতিয়া চাৰ্ট এটা সুধিয়াই নিদিছিলে আৰু কাটা আছিলে সেইটো চাৰ্ট। তথাপিও সেনেকৈ হেৰি কৰি পেলাই মই নাম লিখিছিলোঁ। বহুত দেৰি হ'ল, ডাঙৰ হোৱাত মই স্কুলত গৈছোঁ। এয়া ঘৰুৱা অসুবিধাৰ কাৰণে বহুত কষ্ট পাইছোঁ জীৱনত। এইবিলাক ক'ম বাৰু, পিছত ক'ম, কিন্তু এইবিলাক কথা মনত পৰিলে সঁচাকৈ বহুত দুখ লাগে। এনেকুৱা দিনো আমি পাৰ কৰিছোঁ গাইজ। এইবিলাক কথা মনত পেলাব নোখোজোঁ, কিন্তু কিছুমান হেৰিত মনত বহুত মানে মূৰত আহি যায়, মূৰত সোমাব নিবিচাৰে এইবিলাক। কিন্তু এনেকুৱা আমি দুখ পাৰ কৰিছোঁ, কি ক'ম আৰু। হ'ব দিয়ক, আগতে মই কামখিনি কৰি লওঁ, তাৰপাছত আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। আজিৰ দিনটো কেনেকৈ যায় কেনেকৈ নাযায়, বহুতো দুখ সুখৰ মাজত, কথা বতৰাৰ মাজত আপোনালোকৰ লগত পাৰ কৰিম আৰু আগলৈ চাই থাকিব। আৰু গাইজ, মই এয়া পম্পীৰ ভাইটি। মই এতিয়া পানী ভৰাম। পানী ভৰোৱাৰ আগত মই ক'লা হৈ গ'ল, আকৌ বগা হ'ল। পানী ভৰোৱাৰ আগত মই বাচনখিনি ধুই লওঁ। বাচন আছে, এই বাচনখিনি ধুই লওঁ। তাৰপাছত পানী ভৰাওঁ, চিনটেক্সত পানী থওঁ, চবতে পানী থওঁ, য'ত য'ত আছে বটলবিলাকত পানী থওঁ। এয়া বটলবোৰ আনি লৈছোঁ, বাল্টিং আনি লৈছোঁ। তাৰপাছত এইফালে আমাৰ বায়ে মুচিছে ঘৰ। তাই সদায় ঘৰ মুচে, কিন্তু গা নুধুৱে। তাই গাইজ গা ধু, দুবাৰ গা ধু। মই 3বাৰ ধুওঁ, 3বাৰ। মই 4বাৰ ধুওঁ। মোক দেখি কেনে মানুহ নকয় মই যে গা নুধুওঁ, মই 3বাৰ 4বাৰ কৰি গা ধুওঁ। গাইজ এনে কৈছে, তাই মোক ক'লা কাৰণে ঠাট্টা কৰিছে গাইজ, কিন্তু তাই বেছি ক'লা তাইক লাগি আছে। গাইজ মোবাইলৰ কাৰণে বগা হৈছে, আৰু মই মোবাইলৰ কাৰণে বগা হৈছোঁ। আৰু এতিয়া পানী ভৰাওঁ। মায়ে বোলে ঠাণ্ডা পানী খায়, সেইকাৰণে ঠাণ্ডা পানী বৰিঙৰ পৰা ওলাই পেলাই ঠাণ্ডা পানী দিওঁ। প্ৰথমতে বাচনখিনি ধুই লওঁ, অলপ ধৈৰ্য ধৰ, ফাৰ্ষ্ট বাচনখিনি ধুই লওঁ। অ'কে বাই গাইজ। মই বাচন ধুই বহুত ভাল পাওঁ। কাৰোবাৰ তাত যদি বাচন ধোৱা মানুহ লাগে মোক কণ্টেক্ট কৰিবা, কাৰণ মই বেকাৰ চেণ্টাৰ সভাপতি হৈছোঁ। বাই বাই। হেল্ল' গাইজ, মই গা ধুই আহিছোঁ। গা ধুই কেতিয়াবা আহিছোঁ, কিন্তু অলপ লেকচাৰ মাৰি আছোঁ, তাৰ কাৰণে ভিডিঅ' বনোৱা হোৱা নাই। এতিয়া আহিলোঁ আৰু ভিডিঅ' বনাই আছোঁ। মানে আজি কি কৰিছোঁ জানানে, আজিও মানে যোৱাকালি চিষ্টেমটোৱে কৰিলোঁ। যেনেকুৱা গৰম আৰু চব্জিও নাই, তাৰ কাৰণে আলু কিনি আনিছোঁ। আলু কিনি আনি পেলাই আলু ধুনীয়া কৰি বৰ্তমান চৰুত বহাই থৈ দিছোঁ, ভাজিছোঁ। আৰু ভাত বনাই পেলাই অলপ ঠাণ্ডা হোৱাৰ পাছত পানী ঢালি থৈ দিছোঁ। আৰু যোৱাকালি গাইজ আমি কচু খাইছিলোঁ, কচু কাটি আনি মানে ৰাতি খাইছিলোঁ। তাৰপিছত আৰু কি খাম বুটৰ গুড়া, আমাৰ মানে বুট সেই মেচিনত সেই কৰি পেলাই গুড়া কৰি আনিছে। সেইটো চাটনি খাই ইমান ভাল লাগে নহয়, খাই চাবচোন আপুনি। সেইটো বুলি কয়, নামটো পাহৰিলোঁ। মানে মুঠতে বুটৰ গুড়া, আৰু বুট মানে ধুনীয়া কৰি গুড়া কৰি আনি পেলাই ধুনীয়া কৰি যিটো বাকলি সেইটো পেলাই দিয়ে, চালি আনি আৰু মজা লাগে খাই পেলাই। আজি দিনৰ সাজটো তেনেকুৱাই হ'ব। আৰু এইফালে মই আলু ভাজি আছোঁ, আলু ভাজি থৈ দিছোঁ। তো গাইজ আগলৈ চাই থাকিব। আৰু আজি গৰমতনো কি কৰোঁ কি নকৰোঁ। আৰু তাৰ আলুখিনি ভাজি লওঁ, তাৰপিছত অলপ দেৰি কৰি ভাত পানী খাই ল'ম। তাৰপিছত আৰু বহুত কথা পাতিম আপোনালোকৰ, তো চাই থাকিব। আৰু বহুত কথা পাতিম আপোনালোকৰ লগত, তো চাই থাকিব পম্পেয়াছ ব্লগ। গাইজ এতিয়া আমি খাব ওলাইছোঁ বগৰীৰ গুড়া, চাউল বগৰীৰ গুড়া ধুনীয়া কৰি পানীত মিক্স কৰি লৈছোঁ। লৈ পেলাই জলকীয়া পুৰা সানি দিছোঁ। আৰু এতিয়া খাওঁ, আম খাওঁ। খাব নেকি আহক। ঠিক মিঠা হৈছে। মোক খুৱাই দি জলকীয়া দি মিঠে দেখুৱাই মিৰ্চি। এনেকুৱা বতৰত টেঙা খাব মন যায়। তো আম চামটো নাই, তাৰ কাৰণে বগৰীকে খাই আছোঁ। আম পকৰি
গাইজ এতিয়া পুৰা সেই গাইজ পুৰা জোৰদাৰ বৰষুণ আহিছে, বাহিৰত বৰষুণ দিছে, ইমান ভাল লাগিছে, গাটো ঠাণ্ডা ঠাণ্ডা পৰি গৈছে। আৰু এই বৰষুণৰ বতৰত মই লৈছোঁ এয়া চৰিয়া ভাত খাব লৈছোঁ। চাওক, এক চৰিয়া ভাত, নিমখ চৰিয়া ভাত খাব লৈছোঁ। আৰু এয়া হ'ল বুটৰ চাটনি আৰু আলু ভাজি। বুটৰ চাটনি আৰু আলু ভাজি লগত লৈ লৈছোঁ। তাৰপাছত ভোট জলকীয়া আৰু অলপ আচাৰ লৈ লৈছোঁ। আৰু এই বৰষুণ বতৰত পুৰা মজা মাৰি খাওঁ আৰু নে কি কয়।